14 এপ্ৰিল আৰু এইটো মোৰ কাৰণে একদম স্পেচিয়েল দিন মোৰ জন্মদিন আৰু তাই মই গান সোধাতে আহি পাইছে আৰু কিবা মোৰ কাৰণে গিফ্ট আনছি আৰু তাৰপিছত আমি দুটাই পুৰা আঞ্জা চাঞ্জা কাটছো আজি মানে খানা হ'ব মোৰ লগৰগিলা গোটেই আহিব অলপ পিছত দেখাব এই চাহ জিলাপি কেক কিবা পায়স এনেকৈ বনাইছিলোঁ আৰু মোৰ লগৰ মানে আহি আছে যিহেতু মিনি ভ্লগ মানে ইমান দেখাব নোৱাৰি তো ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব এতিয়া বুজি পাব আৰু খানা হ'ল দালি আছিল তৰকাৰী আছিল তাৰপিছত পাপৰ আছিল আৰু এই মাংস মই বনাইছোঁ দিয়ক তাৰপিছত আলু ভাজি মানে মিক্স ভাজি এটা আছিল আৰু মানে খানাটো আমি খালোঁ ইনকেয়ে আৰু আস্তে আস্তে আমাৰ কাষত দুটামান টিকলি মানে চলিকো মাতিছিলোঁ আৰু বাকী মোৰ লগখিনি আছে ফটোটো দেখা পাইছে চাগে এই মোৰ গোটেই লগ নাম চাম ক'বা নোৱাৰি ইমান সৰু ভিডিঅ'টোত বাকী আমি শেষত ভাত চাত খালোঁ আৰু গোটেইকেইটা লাষ্টত গেল আৰু ঘৰা ঘৰি তাৰপিছত আমি গৈছিলোঁ আমাৰ কাষৰ বাগান এখনত ফটো উঠবা চবেই একদম মজাকৈ ফটো উঠছে আৰু আজিৰ ভিডিঅ'টো ইমানতে বাই।